আমার প্রার্থী মৰমৰ প্ৰাৰ্থী দৰং ওদালগুৰি এনডিএৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াকে আদি কৰি অসমৰ 5গৰাকী প্ৰাৰ্থীক এনডিএৰ প্ৰাৰ্থীক মই শুভেচ্ছা যাচিছোঁ আৰু মোৰ নিজৰ জন্মগাঁও আৰু যি এলপি স্কুলত মই পঢ়িছিলোঁ 442 নং এই ভোট কেন্দ্ৰত মই ভোট সাব্যস্ত কৰিলোঁ আৰু সকলো নাগৰিকক মই ভোট সাব্যস্ত কৰিবৰ কাৰণে অনুৰোধ কৰিম গণতন্ত্ৰ সুস্থ সবল কৰি ৰাখিবৰ কাৰণে আৰু আমাৰ চৰকাৰক মজবুত কৰিবৰ কাৰণে চবে যাতে নিজৰ নিজৰ চিন্তাধাৰাৰে যাতে ভোটদান কৰে মই সেইটো সকলো ৰাইজক আহ্বান কৰিছোঁ। আপুনি কি আশা কৰিছে এনডিএ প্ৰাৰ্থী? এনডিএ প্ৰাৰ্থীটো জয়ী নিশ্চিত হৈ আছে। আমি জাষ্ট ফৰ্মেলিটিটো ইয়াত কৰিছোঁ। আমাৰ দৰং ওদালগুৰিত ছেকেণ্ড পজিশ্যনত থাকিব পৰা বা ছেকেণ্ড পজিশ্যনত কোনোবা আছে বুলি ক'ব পৰা ভোট নাপাব। ইয়াত 5 লাখতকৈ অধিক মাৰ্জিনত আমাৰ এনডিএৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া জিকাটো নিশ্চিত হৈ আছে। গতিকে আমাৰ দল আমাৰ প্ৰাৰ্থী যথেষ্ট শক্তিশালী। ইয়াত 3টা শক্তিশালী ৰাজনৈতিক দল একেলগে হৈ পেলাই নিৰ্বাচন খেলাৰ পিছত আৰু ইয়াত কোনোবা বিৰোধী দল আছে বুলি মই নাভাবোঁ। मोनसे गोजोनथाव खौरां नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा? थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों। गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों। चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां। पलिग्रेनाइट, WPC एबा PVC, वुडेन फ्लोरिं, वालपेपर, स्टील रूफिं, सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन। बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन।